খবৰ ভালে আছে আজি অকমান দেৰগাঁও গৈ আছো আপোনালোকক আজি বিশেষ এজন ব্যক্তিৰ লগত স্নেহ কৰোম আচলতে তেওঁ এতিয়া প্ৰতিষ্ঠিত মুম্বাইত এজন কোৰিওগ্ৰাফাৰ হয় আৰু আমাৰ দেৰগাঁৱত আহিছে আৰু আমি আসলে তালৈকে গৈ আছো আৰু তেওঁ কোন হয় অলপ মই তেওঁৰ বিষয় লৈ ভিডিও কেইটামান দেখাইছো আপোনালোকে প্ৰথমে চাই লওক और मेरे साथ है बहुत ही कमाल का डांसर दीपू तो दीपू का क्या डांस वर्कशॉप है भाई NKK एकेडमी का डांस वर्कशॉप है NKK एकेडमी डांस वर्कशॉप प्लीज गो एंड चेक इट आउट एंड लर्न दीपू's अमेजिंग स्टाइल्स थैंक यू सर मुझे बहुत बढ़िया लगा और इतना डिफ़िकल्ट डांस था मेरे लिए क्योंकि मैं तो नॉन डांसर हूँ कम्प्लीटली और मुझे इतना रमा करवा दिया चंद घंटों में मेरे ख्याल से 2 घंटा हमने तब किया था और 2 घंटा और 2 घंटा तब किया था और मैं एकदम ऐसे फ्लो करने लगा थैंक यू वेरी मच और वैसे भी सालसा के स्टेप थे ये जो सर पहली बार कर रहे थे पहली बार कर रहा बट बहुत अच्छा किया सर ने जो आएंगे ना आपको দেৰগাঁৱলৈ পাই গ'লো আৰু আপোনালোকে দেখিলে নহয় মুম্বাইত মই যি দেখুৱালোঁ কোৰিওগ্ৰাফাৰ দীপু নেওগ তেওঁ আহিছে আচলতে দেৰগাঁও নৃত্যাঞ্জলি কলা কেন্দ্ৰ শান্তু শৰ্মাদাৰ তাতে আহিছে আৰু বলক এতিয়া আমি তাত গৈ আছোঁ নৃত্যাঞ্জলি কলা কেন্দ্ৰ আচলতে আমি আহি পাই আছোঁ এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ চাওক দেৰগাঁৱত যি নৃত্যাঞ্জলি কলা কেন্দ্ৰ ইয়াতে আছে আৰু কমপ্লিটলি দেখুৱাই আছোঁ আৰু এইপিনে পৰা আপোনাৰ চলি আছে য'ত প্ৰেক্টিছ চলি আছে মুম্বাইৰ পৰা দীপু নেওগ য'ত দেখুৱাইছিলোঁ আপোনালোকক আহি পাইছে মই কমপ্লিট দেখুৱাই আছোঁ আপোনালোক ধুনীয়াকৈ এতিয়া ইয়াত আহি পাই গ'লোঁ শান্তদা ইয়াত বৰ্তমান পূৰা একদম ব্যস্ত হৈ আছে ন ভাল লাগিছে পাৰ্টটো তুমি আমাৰ মাজত আহিছা অ'কে পূৰা ইয়াত প্ৰেক্টিছ চলি আছে আৰু শান্তদা ইয়াত আহি পাইছোঁ এতিয়া নৃত্যাঞ্জলি আপোনাক দেখাইছিলোঁ আৰু ইয়াত পূৰা এতিয়া দেখিছে নহয় পূৰা প্ৰগ্ৰেম দি আছে আৰু আপোনাৰ দি আছে আৰু আমি আহি এতিয়া শান্তদাৰ যি নৃত্যাঞ্জলি কলা কেন্দ্ৰ দেৰগাঁৱত আহি পাই গ'লোঁ দেখিছে নহয় পূৰা প্ৰেক্টিছ চলি আছে আৰু যি মই কৈছোঁ মুম্বাইৰ কোৰিওগ্ৰাফাৰ দীপু নেওগ তেওঁ আহি এতিয়া পূৰা ইয়াতে ক্লাছ দি আছে দেখিছে নহয় তেওঁ মানে ষ্টুডেণ্টখিনি কিবা কিবি শিকাই আছে আমি আহি পাইছোঁ আচলতে প্ৰথমে দেখুৱাই লৈছোঁ আপোনালোকক ইয়াত দেখিছে নহয় ধুনীয়াকৈ ক্লাছ দি আছে কেনেকুৱা কি কৰিব লাগিব গোটেইখিনি কৈ আছে আচলতে তাৰপিছত বাকীখিনি আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ'ৰ লগত জড়িত হৈ থাকক আৰু দেখিছে নহয় ধুনীয়াকৈ আচলতে শিকাই আছে গোটেই মানে কেনেকুৱা তাত ডান্সৰ যিবোৰ মুদ্ৰা হয় সেইবোৰ ধুনীয়াকৈ দি আছে লগত তেওঁ কৈও আছে গোটেইখিনি বস্তু আচলতে ভাল লাগিছে আৰু অকণমান দেখুৱাই দিছোঁ মই দেখিছে নহয় আৰু এইপিনে আচলতে সৰু ল'ৰা ছোৱালী আছে মানে জুনিয়ৰ আছে ছিনিয়ৰো আছে আৰু গোটেইখিনি প্ৰেক্টিছ কৰি আছে ভাল লাগিছে আৰু পূৰা প্ৰেক্টিছ একদম চলি আছে নন ষ্টপ চলি আছে মই ইয়াত থাকোঁতে এটা বেষ্ট মানে এতিয়া অকণমান ৰেষ্ট লৈছে আকৌ নেক্সট বেষ্টক মানে এতিয়া এটা নতুন বেলেগ এটা গানত ট্ৰেইন আপ কৰাই আছে আৰু মই এতিয়া দীপু নেওগৰ লগত কথা পাতি আছোঁ আৰু এতিয়া আপোনালোকক মই লগ পাব আহি আছোঁ আমাৰ মুম্বাইৰ পৰা আহিছে দীপু নেওগ আৰু কেনেকুৱা লাগিছে बढ़िया लगे बहुत गरम हो ভাল লাগিছে দেৰগাঁৱত আহি ভাল লাগিছে এনাৰ্জি সবৰে বেছি তো এই এনাৰ্জিত বেছিকৈ গৰম উঠিছে আৰু অ'কে তো এনেই মই ভালেই লাগিছে ভাল লাগিছে আৰু বহুত দিনৰ পৰা লগ পাম বুলি তাকে পাৰ্টিটো কিমান বছৰ আগৰ পৰা মই ফেচবুকত গম পাওঁ অ'কে আজি ভাল লাগিলে লগ পাই নহয় জানো আৰু একচুৱেলি আপোনালোকক কৈছিলোঁ যে আপোনালোক দেখুৱালোঁ আমাৰ মানে দীপু অৰিজিনেল ডিব্ৰুগড়ৰ হয় আৰু এতিয়া বৰ্তমান এজন প্ৰতিষ্ঠিত কোৰিওগ্ৰাফাৰ মুম্বাইত বলিউডত কাম কৰি আছে আৰু আমাৰ দেৰগাঁৱত আহি যে মানে তেওঁ ইয়াত ট্ৰেইন আপ কৰি আছে মানে সেইটো এটা খুব ভাল কথা আমাৰ আৰু মানে একচুৱেলি মানে এটা আমাৰ গৌৰৱৰ কথা নহয় জানো মানে আৰু আমাৰ বিশেষকৈ আচল কি হৈছে মানে আমাৰ অসমৰ পৰা গৈ যে মুম্বাইত প্ৰতিষ্ঠিত হ'ব পাৰিছে সেইটো আটাইতকৈ মানে এটা গৌৰৱৰ কথা আৰু আমাৰ আৰু বাকী কেনেকুৱা চলি আছে তাত গৈ কাম কৰিব পাৰিছোঁ কাৰণ ঘৰৰ ফেমিলি ছাপোৰ্ট আছিলে অসমৰ মানুহখিনিয়ে তাত যদি কিবা এটা দিওঁ ভাল পায় তো ছাপোৰ্ট কৰে সেই ছাপোৰ্ট যদি কৰে এইবাৰ আহি পেলাই যিটো মই ইনগ্ৰেশ্যন চেৰেমনি হৈছিলে যিটো ৱেলকাম কৰিলে তো সেইটো ৱেলকাম কৰাৰ পিছত ইয়াৰ পৰা গৈ পেলাই আৰু মই হাৰ্ডৱৰ্ক কৰিবলৈ বাধ্য হ'ম এতিয়া মানে কাৰণ যদি এনেকুৱা মৰমবিলাক পাই থাকে তেতিয়াহ'লে আৰ্টিষ্টবিলাকে আৰু বেছিকৈ হাৰ্ডৱৰ্ক কৰিবলৈ ষ্টাৰ্ট কৰে অ'কে বঢ়িয়া আৰু আমাৰ বেষ্ট উইচেছ আছে থেংক ইউ ছ' মানে মাছ আগলৈ মানে যাতে কৰি থাকে এনেকৈ মানে অসমৰ নাম যিটো কোৱা লগত মানে বিশেষকৈ আমাৰ অসমৰ পৰা গৈ যেতিয়া মুম্বাইত প্ৰতিষ্ঠিত হ'ব পাৰিছা আমাৰ এইটো এটা গৌৰৱৰ বিষয় নহয় জানো অ'কে ঠিক আছে আকৌ লগ পাম অ'কে ঠিক আছে তেওঁ এতিয়া বৰ্তমান অলপ ব্যস্ত হৈ আছে তেওঁ মানে একচুৱেলি প্ৰেক্টিছ ইয়াতে হৈ আছিলে তাৰ মাজতে আমি আহিলোঁ
আৰু বাকীখিনি আৰু এতিয়া মই চান্দুদাৰ লগত আৰু অলপ কথা পাতিম আৰু ইয়াত আচলতে বিশাল আয়োজন বুলি ক'ব লাগিব চান্দুদাহঁতৰ আৰু চান্দুদা কি কি প্ৰগ্ৰেম হ'ব আপোনালোকৰ আগন্তুক দিনত মানে অহা 20 তাৰিখলৈকে আছে কেন ন এতিয়াতো কৰ্মশালা চলি আছে এতিয়া মুম্বাইৰ প্ৰতিষ্ঠিত উদীয়মান অসম সন্তান দীপু নেওগে বলিউড হিপ হপ আৰু জেজ নৃত্যৰ ওপৰত কৰ্মশালা চলি আছে কেইদিনমান পিছতে আৰু কাইলৈৰ পৰা আহি আছে অসমৰ এগৰাকী বিখ্যাত মডেল ৰিয়ান কমল তেওঁ মডেলিঙৰ ওপৰত আমাৰ ছাত্ৰ ছাত্ৰীক প্ৰশিক্ষণ আগবঢ়াব আৰু অহা ইংৰাজী 20 জুলাই তাৰিখে গোলাঘাট জিলা পুথিভঁৰালত আমি আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰিছোঁ প্ৰতিভা প্ৰত্যুষ সভা শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানৰ প্ৰতিযোগিতাৰ পুৱা 10টা বজাৰ পৰা 4টা শাখাত সৃষ্টিশীল নৃত্যৰ প্ৰতিযোগিতা আৰু 2 বজাৰ পৰা পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতা 3টা শাখাত অনুষ্ঠিত হ'ব আৰু সন্ধ্যা 6 বজাত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰই সাংস্কৃতিক সন্ধ্যা প্ৰতিভা প্ৰত্যুষ সভা উদ্বোধন কৰাৰ লগে লগেই 650 নৃত্যাঞ্জলি 650 ছাত্ৰ ছাত্ৰীয়ে অনুষ্ঠান পৰিৱেশন কৰিব বিভিন্ন ধৰণৰ বাৰেৰহণীয়া অনুষ্ঠান পৰিৱেশন কৰিব লগতে আমি দেৰগাঁৱৰ জনপ্ৰিয় কণ্ঠশিল্পী জুনিয়ৰ মহম্মদ ৰফি খ্যাত মহম্মদ আমান আহমেদক সেই মঞ্চত সন্মানীয় মঞ্চত জীৱনজোৰা সাধনা বঁটা আৰু গোলাঘাটৰ সংস্কৃতিৰ আজন্ম সাধক অমি সন্দিকৈ ডাঙৰীয়ানীক আমি জীৱনজোৰা সাধনা বঁটা দিবলৈ আগবাঢ়িছোঁ লগতে অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈক মঞ্চ মাধুৰী কণ্ঠশিল্পী প্ৰাণদীপ হাজৰিকাক আমি উদিত কণ্ঠ 2024 আৰু বেহৰবাৰীৰ আউটপোষ্টৰ ৰাকেশ খ্যাত ৰিণ্টুমণি বৰাক আমি হাস্যজ্যোতি উপাধি প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ লগতে গোলাঘাটৰ সাংবাদিক দিগন্ত কুমাৰ বৰাক আমি বৰ্ষশ্ৰেষ্ঠ সাংবাদিক 2024 আৰু যুৱ উদ্যোগী ৰণ্টুমণি শইকীয়াক আমি যুৱ উদ্যোগী বঁটা 2024 প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ গোলাঘাটবাসী ৰাইজৰ আন্তৰিকতাৰে আমি আশা কৰিছোঁ আপোনালোক আহক আমাৰ অনুষ্ঠান উপভোগ কৰক 20 জুলাই শনিবাৰ জিলা পুথিভঁৰাল গোলাঘাট ধন্যবাদ আপোনালোকে গম পালে দাদাহঁতত মানে বিশাল আয়োজন বুলি ক'ব লাগিব আচলতে বহুত ধুনীয়াকৈ আয়োজন কৰিছে আৰু অহা 20 তাৰিখে জিলা পুথিভঁৰালত যি অনুষ্ঠান সেই অনুষ্ঠানলৈ সকলো আহিব নহয় জানো ভাল লাগিব সকলো আহিলে আমি সাৰ্থক হ'ম বুলি ভাবোঁ আৰু দেখিলে আপোনালোকে প্ৰেক্টিছ হৈ আছিলে আৰু এতিয়া শেষ হৈছে আৰু ইয়াত যিখিনি ষ্টুডেণ্ট আছে তেওঁলোকৰ লগত কথা পাতিম আচলতে কেনেকুৱা পাইছে ইয়াতে আৰু প্ৰায় এতিয়া শেষ হৈ গ'ল লাগিছে নহয় শেষ মানে আজিৰ ছেশ্যনটো শেষ হৈছে আৰু মই ইয়াতে ভণ্টি কি নাম অ'কে কেনেকুৱা হৈছে ইয়াতে ৱৰ্কশ্বপ ভাল লাগিছে ছাৰক মানে নতুন বস্তু শিকিবলৈ পাইছোঁ অ'কে আৰু ছাৰ ইমান সৰু সৰু বস্তুবোৰ মানে ভাঙি পাতি বুজাই মানে চবকে ভাল লাগিছে ন অ'কে বঢ়িয়া আৰু দেখিছে ন ষ্টুডেণ্ট ইয়াত যিসকল আছে তেওঁলোকৰ মানে ভাল পাইছে আৰু ইয়াত সেইকাৰণে দেৰগাঁৱত আহিলোঁ চান্দুদাৰ ইয়াত নৃত্যাঞ্জলি কলা কেন্দ্ৰত ইয়াত মানে ইয়াতে ৱৰ্কশ্বপ হৈ আছে আচলতে আৰু দীপু ইয়াতে আহিছিলে আৰু খুব ভাল লাগিলে আচলতে গোটেইখিনি পাই আৰু কি খবৰ প্ৰেক্টিছ কেনেকুৱা হৈছে ধুনীয়া হৈছে অ'কে আৰু জছ তুমি আছা নেকি ভাগৰ লাগিছে নেকি ঠিক আছে বঢ়িয়া আৰু পিছৰ যিটো ছেশ্যন হ'ল তাত চান্দুদাই অলপ তাত প্ৰেক্টিছ কৰোৱাই আছিলে আৰু আচলতে খুব ভাল লাগিলে ইয়াতে আহি চান্দুদাৰ যি নৃত্যাঞ্জলি কলা কেন্দ্ৰ তাত দেৰগাঁৱৰ মানে এক অন্যতম আচলতে মানে নৃত্যৰ বিদ্যালয় বুলি ক'ব পাৰি আৰু খুব ভাল লাগিলে ইয়াতে আহি আৰু মানে 20 তাৰিখে যি প্ৰগ্ৰেমটো লৈছে তাত সকলো আহিব দেখিলে আপোনালোকে ইমান সময় দেৰগাঁও নৃত্যাঞ্জলি কলা কেন্দ্ৰত যি ডান্সৰ ছামাৰ কেম্প চলি আছে খুব ভাল লাগিলে আচলতে আৰু ইয়াতে যি মুম্বাইৰ পৰা কোৰিঅ'গ্ৰাফাৰ আহিছে আমাৰ দীপু আহিছে দীপু নেওগ আহিছে আৰু লগতে ইয়াত চান্দুদাই অহা 20 তাৰিখলৈ যি প্ৰগ্ৰেম গোলাঘাট লাইট ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত আচলতে আয়োজন কৰিছে তালৈ সকলোকে নিমন্ত্ৰণ জনাইছে আৰু তাত কিছু এৱাৰ্ডো দিয়া হ'ব খুব ভাল লাগিব আচলতে প্ৰগ্ৰেম আপোনালোকো আহিব অহা 20 তাৰিখে গতিকে আপোনালোককো ধন্যবাদ জনাইছোঁ ইমান সময় ভিডিঅ'টো চাই থকাৰ বাবে আকৌ নতুন এটা জেগাত নতুন এটা ভিডিঅ'ৰ লগত আকৌ লগ পাই আছোঁ বাই বাই